নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ বাবে মই লৈ আহিছোঁ ডাংবডি আৰু এতিয়া ডাংবডি আচাৰ ভৰাম। আপোনালোকে চাই থাকক শেষলৈকৈ। আৰু ৰ'দত দিয়া হৈ গ'ল, ৰ'দত আপোনাৰ 3 দিন দিলোঁ। এয়া গোটা মছলা গৰম কৰি পেলাই পিচি লৈছোঁ, বেলনাতে পিচিছোঁ মই। আৰু জলকীয়া, কেঁচা জলকীয়া দিব নালাগে, মনত ৰাখিব। আৰু এইটো ৰেড চিলি আৰু এয়া মিঠাতেল আৰু এই কেৰাহীটোতে মই এতিয়া গোটেই মিক্স কৰি পেলাই সানিম। আৰু এতিয়া দিম মছলা, তাৰপাছত ৰেড চিলি দি দিছোঁ। তাৰপাছত জলকীয়াখিনি দি দিছোঁ। এতিয়া দিম মিঠাতেল। হাতে নকৰোঁ, হাতে জলকীয়া লাগিব। এতিয়া নিমখখিনি দি লৰাই দিম। এয়া হৈ গ'ল ৰেডি। আৰু এতিয়া বৈয়ামত ভৰাই দিলোঁ। আপোনালোকে 3 দিন 4 দিনমান ৰ'দত দি পেলাই আপোনালোকে খাব পাৰে আৰু কোনোবাই বনাব পাৰে এনেকুৱাই। বেছি আপোনাৰ মছলাও নালাগে, তেলো কম লাগে। বনাই খাম বুলি ক'লে পাৰিব। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু লগতে বেল আইকনটো অলটো দবাই দিব। আৰু মোৰ নতুন আহি থকা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব।